চাওক কংগ্ৰেছ দলে আমি হিমন্ত বিশ্ব শৰ্মাৰ দৰে EVMৰ লগত আমাৰ কোনো কানেকশ্যন নাই গতিকে আমি কৈ দিব নোৱাৰোঁ যে ইমানখন আসন পাম কিন্তু ৰাইজে যিটো সহানুভূতি ৰাইজে যিটো সঁহাৰি আমাক দিছে এটা কথা মই স্পষ্ট কৰি দিব পাৰোঁ যে 14খন আসনৰ ভিতৰত আমি বৰ শক্তিশালীভাৱে এইবাৰ আত্মপ্ৰকাশ কৰিম এই আমাৰ এটা সৰু যে এনেকুৱা হেৰি যে দেহৰ বৰণ যে চলাই থাকে কি আছিলে এইটো ইংৰাজী চেমিলিয়ন বুলি তেজ পিয়াই চাগে তেজ পিয়াই এই গিৰিগিত হিন্দীত কয় অসমীয়াত তেজ পিয়াই আপোনালোকে জানে তেজো খায় মানুহৰ পৰা নিৰীহ মানুহৰ পৰা আৰু লগে লগে দেহৰ বৰণটো সলাই থাকে এতিয়া এই হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে 2016ৰ পৰা যেতিয়াৰ পৰা তেওঁ বিজেপিত যোগদান কৰিলে 2015ৰ পৰা তেওঁ বাৰে বাৰে কেৱল মুছলিমসকলক তেওঁ অপমানেই কৰি আহিছে বাৰে বাৰে এতিয়া এটা দিনো নাই তেওঁ হিন্দু মুছলমানৰ এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি তেওঁ এই অসমত এনেকুৱাভাৱে উৎকট সাম্প্ৰদায়িক ৰাজনীতি তেওঁ কৰি আহিছে আৰু বাৰে বাৰে তেওঁ কয় যে মিয়াৰ ভোট নালাগে এতিয়া চাওকচোন হঠাতে দেহৰ বৰণ সলাই সিদিনাখন নগাঁৱলৈ আহিছে তেওঁ এতিয়া ভক্তিত তেওঁ কৈছে যে মিয়াৰ ভোট আমাক লাগিব গতিকে আচলতে আমাৰ পলিটিচিয়ানবিলাকৰ ৰাইজে সেইকাৰণে এইকাৰণে বেয়া পায় যে পলিটিচিয়ানবিলাকৰ নিজস্বতা বোলাটোও নাথাকে আৰু স্বাৰ্থ অনুসাৰে তেওঁলোকে দেহৰ বৰণ সলনি কৰে গতিকে এই ইমান দিনে কৈ থাকিলে আমাৰ মুছলমানসকলক কেৱল অপমানেই কৰিলে কেৱল সদায় বঞ্চনাই কৰিলে সামাজিক ন্যায় পোৱাৰ পৰা তেওঁলোকক সদায় বঞ্চিত কৰি আহিছে মুছলমানৰ ভোট নালাগে বুলি তেওঁলোকক উপহাস সদায় কৰি আহিছে ঠাট্টা কৰি আহিছে আজি নিৰ্বাচন কেইদিনমান আছে নিৰ্বাচনৰ আগে তেওঁ একেবাৰে হঠাতে দেহৰ বৰণ সলনি কৰি পেলাই মুছলমানৰ ভোট বিচাৰি পেলাই তেওঁ ভোট বিক্ৰী কৰিছে ইয়াতকৈ আৰু লজ্জাজনক কি হ'ব পাৰে গতিকে এইবিলাকেই আচলতে আমাৰ বৰ ডাঙৰ আমাৰ সামাজিক ব্যাধি যিয়েই নহওক লাগিলে ৰাইজটো মুখ্য নহয় ৰাইজে সকলো চাই আছে আৰু ৰাইজে সেই সিদ্ধান্ত দিব আপুনি 5 বছৰ কাৰ্যকাল কৰিলে নগাঁও সংসদত আপোনাৰ যদি আপুনি নিৰ্বাচিত হৈ আহে আপুনি কোন সপোন কি বনাব এইখন খোলা কিতাপ মই নৰ্থ ইষ্টৰ প্ৰথমজন সাংসদ যে মই প্ৰথম বছৰৰ পৰা প্ৰতি বছৰে মোৰ খতিয়ান মই অপেনলি মোৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মত দিছোঁ আপোনালোকে চাগে দেখিছে প্ৰতি বছৰে আৰু এইখন মই প্ৰচাৰ কৰিছোঁ ইয়াত মোৰ ভৱিষ্যদৰ্শী কাৰ্যসূচী আছে মই কি কৰিব বিচাৰিছোঁ গতিকে এইখন খোলা কিতাপ মই নাভাবোঁ অসমৰ কোনো এজন সাংসদে মোৰ দৰে এনেধৰণে খতিয়ান আগবঢ়াইছে ৰাইজৰ গতিকে ৰাইজে এইবিলাক পঢ়িব আপোনালোকৰ দায়িত্ব আপোনালোকে জনাব থেংক ইউ উঠাইছে মই আচৰিতেই হৈছোঁ একেবাৰে তেওঁলোকে এইটো বিজেপিৰ কৌশল বিজেপিয়ে কি কৰে ভোট বিভাজন কৰিব যেনেকৈ আমিনুল ইছলামক উঠাইছে কাৰণ বিজেপিৰ দুজন প্ৰাৰ্থী অফিচিয়েল এজন সুৰেশ বৰা এজন আমিনুল ইছলামৰ লগতে আপুনি মন কৰিছে কিবা কিবি বহুতজনক উঠাইছে তেওঁলোকৰ এইবিলাক পুৰণা ষ্ট্ৰেটেজি তেওঁলোকে ভোট বিভাজন কৰিব চেষ্টা